নমস্কাৰ বন্ধুসকল, পুনৰ এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। প্ৰথমতে সকলোকে নৱবৰ্ষৰ শুভেচ্ছা যাচিলোঁ। আজি হৈছে কমেডি ভিডিঅ'। আপোনালোকে যে বেয়া কমেণ্ট নকৰে দেই, বেয়া কমেণ্ট কৰিলে খুব বেয়া লাগে। কোনোবাই পাগল, কোনোবাই মাথা গৰম, কোনোবাই আমুক তামুক ভাই মানে আমুক তামুক কিনো ক'ম আৰু হয় নাই, এইবিলাক কৈয়ে আৰু এইবিলাকলৈ চাই থাকিলেতো নহ'ব। যিবিলাকে আচলতে ভিডিঅ'বিলাক চাই বেয়া কমেণ্ট কৰে সিহঁতৰবিলাকৰ মানে গাত লাগে, সেইকাৰণে বেয়া কমেণ্ট কৰে, নহ'লেনো ক'ত বেয়া কমেণ্ট কৰিব হয় নাই বাৰু। সকলোৱেতো বেয়া কমেণ্ট নকৰে। মেইন কথাটো সেইটোৱেই। কথা হ'ল কি, মানে চাকৰি ওলাইছে, মানে কি আম্বানী ঘৰত চাকৰিটো মানে কি ভাত সিজোৱা চাকৰি। ভাত সিজাবলৈ হ'লেতো মানে মানুহ ভাত সিজাব জানিব লাগিব হয় নাই বাৰু। তাৰপিছত মানে আৰু ঢেৰ কিবা কিবি জানিব লাগিব, তেতিয়াহে আপোনালোকক মানে কি মানে ভাত সিজোৱা মানে ৰান্ধনি ল'ব। মেইন কথাটো হ'ল কি, যিসকলৰ গাত মানে এবিঘামান খৰ থাকে ধৰি লওক আৰু গা পা নোধোৱে, সেইসকলে একদম এই চাকৰিটো খুব সোনকালে আবেদন কৰিব পাৰিব। আৰু ঠাণ্ডা দিনত মানে গা নোধুবই লাগিব, গৰম দিনত লাগে পানীত বুৰ খাই থাকক, সেনেকুৱা হ'ব লাগিব, তেতিয়াহে এই চাকৰিটো আবেদন কৰিব পাৰিব। আৰু আম্বানী ঘৰত মানে এইটো সুবিধা দিয়া হ'ব। আৰু মানে ওলাইছে অসম চৰকাৰৰ মানে আমাৰ বেটেলিয়ান কেম্পত মানে আৰু কুকমেন ওলাইছে, যিসকলৰ মানে হাতত ধৰি লওক খৰ খজুতি থাকে, চুলি তুলিত ওকণি থাকে, আৰু গা পা নোধোৱে ধৰি লওক ঠাণ্ডা দিনত 2-3 দিন মানে নোধোৱাকৈ থাকে, আৰু যিসকলে হাগি পোক নোধোৱে সেইসকলৰ কাৰণে অতি উত্তম মানে এই চাকৰিটো আবেদন কৰিব পাৰিব। আম্বানী ঘৰত যিসকলে মানে চাকৰি কৰিবলৈ যাম বুলি ভাবিছে সেইসকলক কেইটামান নিয়ম একেবাৰে মানে ভালকৈ বান্ধি দিয়া হৈছে। চোলা কাপোৰবিলাক একেবাৰে ধুব নালাগিব, আৰু গাটো মানে খুব টেঙা গোন্ধাব লাগিব, আৰু কেতিয়াবা মানে হেঙুন চেঙুন ওলাই থাকিব লাগিব। তেতিয়া মানে এই নিয়মটো মানে বান্ধিয়ে দিছে, থাকিবই লাগিব, তেতিয়াহে মানে আবেদন কৰিব পাৰিব। বিশেষকৈ পুৰুষৰ চুলি দীঘল হ'ব লাগিব, আৰু মহিলাসকলৰ মানে চুলিবিলাক চুটি হ'ব লাগিব, তেতিয়াহে মানে একদম ভালকৈ আবেদন কৰিব পাৰিব, তেতিয়াহে কামত দিব, আপোনালোকে আবেদন কৰিব পাৰে। আমাৰ অসমত মানে নতুনকৈ আকৌ মানে পাব্লিক ডাকঘৰ এটা ওলাইছে। সেই ডাকঘৰটোতো আপোনালোকে চাকৰি এপ্লাই কৰিব পাৰিব। এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ কেইটামান নিয়ম একদম সম্পূৰ্ণভাৱে থাকিবই লাগিব। আগতে যিসকলে মানে ছোৱালী ভাল পাইছিলে, ছোৱালী ভাল পাই 4-5জনী ছোৱালীক মানে চিঠি দিছিলে, চিঠি উত্তৰ নাপায় মানে আকৌ মানে বেলেগ ছোৱালীৰ লগত মানে চিঠি দিছিলে, তেনেকুৱা হ'ব লাগিব। আৰু মানে যিসকলক মানে চিঠি দিছিলে সেইসকলে দুঠাপৰ এঠাপৰ দিব লাগিব ল'ৰাই, সেইবিলাক ল'ৰাইহে ডাকঘৰটোত মানে আবেদন কৰিব পাৰিব, তেতিয়াহে চিঠি পত্ৰবিলাক বিলাব পাৰিব। আৰু যিসকল ছোৱালীয়ে মানে আবেদন কৰিম বুলি ভাবিছে, তেনেকৈ ধৰি লওক একেধৰণে ল'ৰাক চিঠি দিব লাগিব, আৰু ইটো ল'ৰা নপতিলে সিটো ল'ৰাক চিঠি দিব লাগিব। তেনেকৈ সেই ল'ৰাৰ মাকৰ একদম চৰ গালি হপনি আৰু মানে কিবা কিবি ঢেৰ সেনেকুৱা শুনা হ'ব লাগিব, সেইসকলে আবেদন কৰিব পাৰিব। আপোনালোকে যদি তেনেকুৱা কোনোবা মানুহ আছে আপোনালোকে যোগাযোগ কৰাই দিব পাৰিব। এনেকুৱাই আৰু হয়নে বাৰু, এনেকৈ কৰিলে আপোনালোকে আবেদন কৰিব পাৰিব।